নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। মানে আজি টপিকটো হ'ল মজৰ বিষয়ে। মজৰ পৰা শ্বৰ্ট ভিডিঅ' বনাই কেনেকৈ টকা ইনকাম কৰিব পাৰি সেই বিষয়ে ক'বলৈ ওলাইছোঁ। মানে আপোনালোকক প্ৰুফ দেখুৱাম যে মানে টকা কিমান ইনকাম কৰিব পাৰি সেই বিষয়ে ক'ম আৰু আপোনালোকে জানি লওক ভালদৰে। আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক আৰু এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে বন্ধুসকল, আজি মই ব্লগিং এৰি মজৰ ওপৰত কিয় ভিডিঅ' বনালোঁ, টপিক চেঞ্জ কৰি কিয় দিলোঁ আজি মানে আপোনালোকৰ কাৰণে কৰিছোঁ। আপোনালোকে মাহত 10,000 পৰা 12,000 টকা ইনকাম কৰিব পাৰিব আৰু কেনেকৈ পাৰিব সেইভাৱে সম্পূৰ্ণভাৱে ভিডিঅ'টো চাই থাকক। আপোনালোকক কৈ আছোঁ কেনেকৈ মজৰ পৰা 10,000 পৰা 12,000 টকা মাহিলী ইনকাম কৰিব পাৰি। তো আপোনাক ইয়াত স্ক্ৰীন দেখুৱাই আছোঁ, ইয়াতে চাই থাকক আৰু কেনেকৈ ইনকাম কৰিব পাৰে সেইটো শিকক। আপোনালোকে পোনপ্ৰথমতে মজ এপ্লিকেশ্যনত ডাউনলোড কৰি চাইন ইন কৰি লওক। ইমেইল দিও কৰিব পাৰি, আপোনাৰ মোবাইল নম্বৰ দিও কৰিব পাৰি। আপোনালোকে চাইন ইন কৰি লওক। ইয়াত মজ এপ্লিকেশ্যনটো অ'পেন কৰি লওক। অ'পেন কৰি ইয়াৰ 3 লাইন ওপৰত যে কৰ্নাৰ 3 লাইন আছে তাত ক্লিক কৰক। ক্লিক কৰাৰ পাছত ইয়াৰ ক্ৰিয়েটাৰ টুলৰ পাছত ইয়াত মজ ফৰ ক্ৰিয়েটাৰ্ছ ইয়াত ক্লিক কৰক। মজ ফৰ ক্ৰিয়েটাৰ্ছ ইয়াত দেখিবলৈ পাইছে ৱেলকাম টু মজ ফৰ ক্ৰিয়েটাৰ্ছ। মানে মোৰ মজৰ টিমৰ পৰা চিলেকশ্যন হৈছোঁ, মানে মোক মজে চিলেকশ্যন কৰিছে মজ ফৰ ক্ৰিয়েটাৰ্ছ। মানে মজৰ পাৰ্টনাৰ প্ৰগ্ৰামত মই এতিয়া জইন হৈছোঁ। মজত মানে এতিয়া মনিটাইজ হৈ গৈছে মোৰ চেনেলটো। মানে আপোনালোকক কেনেকৈ কৰিব মজত চিলেকশ্যন, ইয়াতে তিনিটা ইয়াতে অপশ্যন আহিব। ভিডিঅ' বনাব পাৰিব আৰু ইয়াত আহিব অপশ্যন। আপোনালোকে এই তিনিটা অপশ্যন ক্লিয়াৰ কৰি ল'লেই হওক, চাইন ইন কৰি ল'লেই হ'ল। তিনিটা অপশ্যন। তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ মজে কিহৰ পৰা টকা দিয়ে, কি কৰিলে টকা দিয়ে। মজে শ্বৰ্ট ভিডিঅ' বনালে টকা দিয়ে, কিন্তু কেনেকৈ টকা পাব মজৰ পৰা মানে মজৰ শ্বৰ্ট ভিডিঅ' বনালেই টকা দিয়ে। ইয়াত দেখিবলৈ পাইছে এংগেজমেণ্ট ইয়াত এংগেজমেণ্ট 9.9K এংগেজমেণ্ট মানে হৈছে মোৰ। ইয়াত দেখিবলৈ পাইছে লাইক শ্বেয়াৰ আৰু কমেণ্ট এই তিনিটাৰ পইচা দিয়ে। এই তিনিটা আপোনাৰ যিমানেই ভাল হ'ব, যিমানেই গ্ৰ' কৰিব, যিমানেই মানে ওপৰত যাব চেনেলটো, সিমানেই আপোনাৰ ইনকাম বাঢ়ি গৈ থাকিব। সেইবাবে আপোনালোকে যিমানেই ভাল কণ্টেণ্ট আপোনালোকে যিহৰ ওপৰত বনোৱা, এটা কণ্টেণ্ট বনাব আৰু ভাল বনাব। মানে আপোনালোকে যদি লাইক শ্বেয়াৰ আৰু কমেণ্ট, লাইকটো যিমানে আহিব সিমানেই টকা হ'ব, শ্বেয়াৰ যিমানে আহিব সিমানেই টকা পাব, আৰু কমেণ্ট যিমানে আহিব সিমানেই টকা পাব। মানে মোৰ কমেণ্টটো নাই, ইয়াত শ্বেয়াৰ আৰু লাইক আছে। মানে মোৰ কিয় আহি আছে, মোৰ ইয়াতে কমেণ্ট নাই, কিন্তু কিয় টকাটো মই ইনক্ৰিজ কৰি আছোঁ। আপোনালোকে পাৰিব লাইক শ্বেয়াৰ আৰু কমেণ্টৰ টকা ইনক্ৰিজ কৰিব। তো কেনেকৈ পাৰিব, ভিডিঅ' বনালেই হ'ল আৰু লাইক শ্বেয়াৰ এংগেজমেণ্ট আনিলেই হ'ল। ভাল কণ্টেণ্ট বনোৱা আপোনালোকেও। ইয়াত দেখিবলৈ পাইছে মোৰ এতিয়া ইনকাম প্ৰুফটো আপোনালোকক দেখুৱাই আছোঁ। এই ৱালেটত ক্লিক কৰক। ৱালেটত ক্লিক কৰি ইয়াত দেখিবলৈ পাইছে মই কৈছিলোঁ নে বন্ধুসকল 13,000 টকা মাহত ইনকাম কৰিব পাৰিব। 12,000 পৰা 13,000 টকা ইনকাম কৰিব পাৰিব। তো মই ইয়াত দেখুৱাই আছোঁ, হিষ্ট্ৰী দেখুৱাই আছোঁ আপোনালোকক। ইয়াত ক্লিক কৰক আৰু আপোনালোকে এই মিনছ পাব কিছুমান। আপোনালোকে এই মিনছবিলাক কালেক্ট কৰিলে হ'ল। ইয়াত মই বহুত দিনৰ পৰা ভিডিঅ' বনাই আছোঁ, সেইবাবে ময়ো পাইছোঁ কিছু টকা। ইয়াত দেখিবলৈ পাইছে বহুত মানে মিনছ আহিছে মোৰো। মই 10,000 পৰা 12,000 টকা মাহত ইনকাম কৰি আছোঁ। তো আপোনালোকেও কৰক। তো বন্ধুসকল, আপোনালোকে যদি সম্পূৰ্ণ ভিডিঅ'টো চালে আৰু তলত ডিছক্ৰিপশ্যনত মোৰ লিংকটো দিয়া আছে, মানে তাৰ পৰা ডাউনলোড কৰক। আপোনালোকৰ মজৰ পৰা ভেৰিফিকেশ্যন কৰাৰ কাৰণে মই সহায় কৰি দিম। ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। এতিয়া বাই।